আগতে বনোৱা সেম প্ৰচেছেৰে আজি আকৌ মই বইল মাছ বনাব লৈছোঁ। মাত্ৰ আজি মাছ কেইপিচ মই কেৰাহীত অকণমান গৰম কৰি ল'ম। আৰু আগৰ দৰে আজি সৰু মাছ লোৱা নাই, আজি ৰূপচন্দা মাছ লৈছোঁ। আৰু আপোনালোকে দেখিলে মই মাছ কেইপিচ কেনেদৰে গৰম কৰি লৈছোঁ আৰু এইফালে যি দিম মানে মই বইল চব্জিত সেইখিনি কাটি ল'লোঁ। আৰু দেখিছেনে মাছ কেইপিচৰ পৰা কি ধুনীয়াকৈ তেল ওলাই গৈছে। কথা এটা আছে যে মাছৰ তেল মাছতে ভজা বুলি, আৰু আজি মই মাছৰ তেল মাছতে ভাজি দিছোঁ। সৰু মাছৰ বাহিৰে বাকীবোৰ যি মাছেই নহওক কিয় মই যদি আনো ঘৰলৈ মোৰ অকল বইল খাব মন যায়। মাছেই হওক বা মাংসই হওক মই বইল বুলি ক'লে একদম বহুত বেছি ভাল পাওঁ। আমি তেল দিয়া চব্জি খাব লাগে, কিন্তু মাজে মাজে বইলো খাব লাগে, কাৰণ বইলটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। আৰু মানুহজনক মই ইমান জোৰ জবজ কৰোঁ যে বইল খোৱা, কিন্তু তেখেতে বইল খাব নোৱাৰে। সেইকাৰণে তেখেতৰ কাৰণে মাছ মই এতিয়া ফ্ৰাই কৰিবলগীয়া হৈছে। আৰু খাবলৈ নোৱাৰা বস্তুটোতো মই জোৰ জবস্তি কৰি খুৱাব নোৱাৰোঁ ন। তেখেতৰ বাবে মাছ ফ্ৰাই কৰাৰ লগতে মই আকৌ পাতি দিছোঁ সৰু আলু আৰু ফ্ৰেঞ্চবিনৰ ভাজি। মই আকৌ ফ্ৰেঞ্চবিন নাখাওঁ দেই, মই আকৌ ফ্ৰেঞ্চবিন খাই বহুত বেছি বেয়া পাওঁ। আৰু এইফালে মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল, আৰু এইফালে দেখিছেনে মোৰ তৰকাৰীখিনি উতলি আছে। আৰু তাৰ পৰাই মই এতিয়া আলু কেইপিচ কাঢ়ি এতিয়া বাতি এটাতে পিটিকি ল'ম। আৰু এই পিটিকা আলুখিনি মই আকৌ তৰকাৰীত ঢালি দিম, তৰকাৰীখিনি অলপমান ডাঠ হ'বৰ বাবে। আৰু আপোনালোকক বইল চিকেন বনোৱা ভিডিঅ' লাগিব নেকি? যদি লাগে তেনেহ'লে প্লিজ কমেণ্ট এটা কৰি জনাব দেই। আৰু এইফালে মোৰ তৰকাৰী ৰেডি হৈ গ'ল, আৰু মই এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই লওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাব দেই। বাই বাই।